প্রথমত প্রমোদ বড় হারিব কোকরাঝার ডিস্ট্রিক্ট হিসাবে আমি 6টা সমষ্টিত বিপিএফ দলে নমিনেশন দিছো পকিৰাগ্ৰাম দথমা বনৰগাঁও দেৱৰগাঁও থালাখাটি আৰু বাউকুংগ্ৰি 6টা সমষ্টি লৈ আমি একেলগে আমি নমিনেশন দিছো আৰু আমি আজি পাৰ্টি অফিচৰ পৰা ৰেলী কৰি আহিছো 6টা সমষ্টি হিচাপে একেলগে আৰু আমি যেটো দেখিবলৈ পাইছে মুঠতে আমাৰ বিপিএফ দল হিচাপে কোকৰাঝাৰৰ এই 6টা সমষ্টিটো বিপিএফে উইনাৰ হ'ব স্পষ্ট ইয়াত যোনে যিমানে নকয় কিয় আমাৰ বিপিএফ দলৰ পজিশনটো খুব ভাল কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয় গোটেই বিপিচিতে আমাৰ বিপিএফ দলৰ পজিশনটো ভাল 1 নম্বৰতে আছে আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰে মানে হাইস্ট মানে লেভেলত সবচেয়ে বেছিকে ভোট লৈ পেলাই আমি জিকিব নাই আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই বিটিচিবাসী ৰাইজক মই বেছিকে জনাব বিচাৰিছো যে যেহেতু আমাৰ বিপিএফ দলক সকলো জাতি জনগোষ্ঠী সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বিশ্বাস কৰো যেনেকৈ ওলাই আহিছে অহা 22 ছেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক যোগ্য কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে একা আশা লৈ পেলাই আমাৰ বিপিএফ দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যেটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে এই আশাটো আমি বিপিএফ দল হিচাপে সরকার বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ গতিকে কিমানখন আসন তাত যেটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছো নাই আমাৰ বিপিএফ দলৰ সমৰ্থন মানে আমি যেটো বিচাৰিছে ইয়াতকৈ সাৰপ্লাস এক্সেস মানে এক্সেস ওলাই আহিছে আৰু আমি যেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম এটো স্পষ্ট কোনো ইফালে চিন্তা কৰিব লগা নাই বিপিএফ হিচাপে আমি এইবাৰ চৰকাৰ বনামে আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছো আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ইয়াতে আমি ক'ব পাৰো মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো মুঠতে আমি বিপিএফ দলে 20+ পাই আছো কষ্ট প্ৰমোদে এনেকুৱা মেজিক নাপায় একো নাপায় একটা দুটা বাইচান্স যদি লাখ থাকে একটা দুটা জিকিব পাৰে প্ৰথমটো প্ৰমোদ বড় হাৰিব স্পষ্ট কথা